দক্ষিণ হালমাৰাত আৰক্ষীৰ ব্যাপক অভিযান ধেনাৰকুটি হলিয়াত অভিযান চলাই বৃহৎ পৰিমাণৰ গাঞ্জা সৰবৰাহকাৰী এজনক গ্ৰেপ্তাৰ আজি দুপৰীয়া 2:30 দক্ষিণ হালমাৰা সদৰ আৰক্ষী বিষয়া অতুল ৰায় প্ৰধানীৰ এক গোপন সূত্ৰৰ পমখেদি হলিয়াত অতুল ৰায় প্ৰধানীৰ লগতে এছআৰ নয়ন কুমাৰৰ নেতৃত্বত আৰক্ষীৰ দল এটাই অভিযান চলাই আব্দুল কালাম শেখ পিতা দাৰ্গো আলী নামৰ যুৱকজনক গ্ৰেপ্তাৰ কৰে আৰু লগতে বৃহৎ পৰিমাণৰ গাঞ্জা আৰু ML08EO 776 নম্বৰৰ পালচাৰ মটৰচাইকেল ৰিপিট ML08E0776 নম্বৰৰ পালচাৰ মটৰচাইকেল এখন আৰু এটা এণ্ড্ৰইড মোবাইল জব্দ কৰে আৰক্ষী সূত্ৰই জানিবলৈ দিয়া মতে দক্ষিণ হালমাৰাত ড্ৰাগছ বিৰোধী অভিযান অব্যাহত আছে আৰু লগতে কয় যে উক্ত অভিযুক্তৰ নামত গোচৰ ৰুজু কৰি অভিযান চলাই আছে বুলি জানিবলৈ দিয়ে ফকিৰগঞ্জৰ পৰা মনোৱাৰ হুছেইনৰ ৰিপৰ্ট ব্ৰহ্মপুত্ৰ লাইভ 24